এতিয়া মই তেল অলপ দিছোঁ। তেলখিনি গৰম হোৱাত মই দুটা শুকান জলকীয়া দিছোঁ, কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল, এতিয়া ইয়াত মাছৰ পেটুখিনি দি দিছোঁ, দি মেলি অলপ সময় লৰাই ল'ম। আধা চামুচ ঘৰুৱা মছলা দিছোঁ আৰু আধা চামুচ জলকীয়া গুড়ি দিছোঁ, আধা চামুচ হালধি গুড়ি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। সোৱাদ অনুসৰি নিমখ দিছোঁ। কাটি লোৱা আদা আৰু জলকীয়াখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। এতিয়া ভাতখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম আৰু এতিয়া 2 মিনিট সময় সেইখিনি ল' ফ্লেমত ভালদৰে ভাজি ল'ম। এতিয়া মই গেছটো অফ কৰি দিলোঁ। অফ কৰি শেষত ধনিয়া পাত ওপৰত দি মই লৰাই দিলোঁ। এয়া মাছৰ পেটু ৰেডি হৈ গ'ল।